উটুনি নিচিনা মুখখান কি অৱস্থা খাই ফেলবি নেকি হাম আমাৰ গাহৰিটো মানে ই ভাবিছে যে কি হৈছে ওয়েলকাম বেক টু মাই নিউ ব্লগ আজি মানে কি দিভানিতে পুৰা কাপোৰ চাপোৰ পুৰা কি কৰি আছা হা কি কৰি আছা আমাৰ মানে কাৰেণ্টটো মানে নাই ঘৰত সেইকাৰণে আন্ধাৰ আন্ধাৰ ফ্লাছ লাইট জ্বলাই ভিডিঅ' বনাই আছো কাৰেণ্টটো ৰাতি বৰষুণ আহিছিলে বতাহ আহিছিলে তো তাতে ছিঙি গ'ল তাতো এতিয়া আৰু লগাবলৈ গৈছিলোঁ তাৰপিছত আৰু বৰষুণ আহি গ'ল পিছত ভিজা ভিজা যদি শ্বট খাই যাওঁ কিবা এটা হৈ যায় কোনে ৰিস্ক ল'ব হা কি উটুনি নিচিনা মুখখান কি অৱস্থা খাই ফেলবি নেকি হাম কি কিয় দিবা নালাগে নেকি দিলি কি হ'ব কেতিয়া দি কালি পিছতে দিম মই এতিয়া ভিডিঅ'টো বনাই আছো পিছত দিম ইছ তো এতিয়া মানে দিভানিদাই গা ধুব যাব তাৰপিছত ধুনীয়াকৈ সাজি কাচি মানে ইউটিউবাৰ আমাৰ ভিডিঅ'ত ওলাব বোলে তো এতিয়া মানে এনেকৈ জাহা তাহা আছেতো সেইকাৰণে ওলাবৰ কাৰণে লাজ কৰি আছে কথা ক'ব লাজ কৰি আছে তো ময়ো গা চা ধুই ৰেডি হৈ গ'লোঁ আৰু এই আমাৰ দীপানিতাও গা চা ধুই ৰেডি হৈ গ'ল মুখখন দেখা এতিয়া ধুনীয়াকৈ মানে আমি ইনষ্টাগ্ৰামত ৰিল বনালোঁ আৰু ইনষ্টাগ্ৰামৰ আইডিটো তলত দি দিছোঁ তোমালোকে চাই ল'বা তো এতিয়া আমি ভাত খাব খুজিছোঁ পানীটাই পুৰা ভাত চাত বনাই ভাত চাত পুৰা কিয় ভাত চাত পুৰা ওলাই আছে এতিয়া ভাত চাত খাম গান চান গাম তাৰপিছত লাহেকৈ টাউনত ওলাই যাম গাইজ মই আমাৰ দীপানিতাক মানে এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ আমাৰ ইয়াতে লগৰ এটা সাপ আছে মই যোনটো যোৱাকালি আনিছোঁ তো সেইটো মানে ৰিয়েলৰ দৰে লাগে মানে লগৰৰ হয় বস্তুটো কিন্তু ৰিয়েলৰ দৰে লাগে তো দি তাৰ গাত চিধাত দৰিয়াই দিম কি ৰিয়েকশ্যন কৰে চাম বোলা নিজে এনে ঠান্ডা করে দে কই দিছ না ভয় না ভাত পানী খাই ল'লোঁ তাৰপিছত প্ৰেংকো কৰিলোঁ অলপ আপোনালোকে দেখাই পালে তো এতিয়া মই টাউনত যাওঁ কি কি আনিব লাগে ক টাউনত বৰষুণে দি আছে কেনেকৈ যাম বৰষুণে পূৰা ভিজি আছে তো টাউনত যাম তথাপিও বহুত কাম আছে বাইকৰ ইঞ্জিন অইল চেঞ্জ কৰিব লাগে তাৰপিছত আৰু ইয়াৰ চাইকেলখনো লিক মাৰিব লাগে বহুত কাম আছে মানে আৰু কি আনিব লাগে ক আৰু ম'ম' আৰু কি হৈ যাব পেট ভৰি যাব মই ভাবিছিলোঁ ছোৱালী মানুহবিলাকে বেছিকৈ খাব পাৰে মাইকী মানুহবিলাকে বেছিকৈ খাব পাৰে মাত্ৰ এইখিনিয়ে কিবা দম আছে আনি দিবা কিয় কিমান লাগে মই লগা হ'লে হোটেলখন আনি দিম গম পাইছা না নাই হা মাইনা তো মই এতিয়া যাই আহোঁ ভিডিঅ'টো শেষলৈকে চাই টাউনত গৈছিলোঁহে আধা যাই পাওঁতে দীপানিতাই মানে ফোন কৰি ক'লে যে আমাৰ গাহৰি পোৱালি হৈছে সি অকলে আছেতো ঘৰত কেনেকৈ কি কৰিব লাগে নাজানে কিন্তু ঐ কি কৰি আছা গাহৰি পোৱালি জাগিছে ইয়াত দীপানিতাক চা নাৰ্ছ বাইদেউ হ'বলৈ আহিছে কেইটা হৈছে 4টা এই আমাৰ গাহৰিটো মানে ই ভাবিছে যে কি হৈছে কি হোৱা নাই ই শুঙি আছে মানে শুঙি কেনে চেণ্টটো অনুভৱটো লৈ আছে এই শুঙি আছে পুৰা মজাকৈ তাকেতো কুকুৰ চুকুৰ আহি যদি দাঙি লৈ যায় ইয়াৰ কুকুৰ ঘূৰি আছে ভোকাচেৰ এটা এয়া খাতাৰনাক ভোকাচেৰ এটা ঘূৰি আছে চাবি গাহৰিটো হেঁচি ল'ব তোক কি নাচ বাইদেউ কোনটো ডাঙৰ কোনটো 1 নম্বৰ কোনটো 2 নম্বৰ এইটো 1 নম্বৰ 2 নম্বৰ কোনটো এইটো জোৰোৱা মানে আৰু এইটো 3 নম্বৰ ইহঁতে দুটা জোৰোৱা আৰু ইবাৰহে ফাৰ্ষ্ট হৈছে মানে আমাৰ তাতে আগতে কেতিয়াও গাহৰি পোৱালি এনেকৈ জন্মা নাই তো ফাৰ্ষ্ট টাইম সেইকাৰণে মানে ভালকৈ ঘৰ চৰো বনোৱা হোৱা নাছিল আৰু গাহৰি এনেকৈ ফাৰ্ষ্ট টাইম পোৱালি দিছে আমাৰ মানে গাহৰি পোৱালি দিছে বহুত ভাল লাগিছে কেনেকৈ লাগিছে পুৰা ডিউটি দি থাকিব লাগিব এতিয়া তই তোৰ পাল্লা এইটো গাহৰিৰ দায়িত্ব তোৰ আৰু এই 4টা পোৱালি দিছে 4টাত কেইটকা হ'ব হিচাপ ক'লাই অলৰেডি মাকৰ মুখখন চাবা আহিছি ইহঁতে মাকৰ মুখখন চাবা আহিছি গম পাইছেনে নাই তো গাইছ এতিয়া ই গাহৰি পোৱালিটো চাই থাকক আৰু মই তেতিয়ালৈকে টাউনত গৈ আহোঁ গাহৰি পোৱালি 4টা আমাৰ নাম দিয়া হোৱা নাই কিন্তু
বঢ়িয়াকৈ ধুনীয়াকৈ গাখীৰ খাই আছে সিহঁতক অলপ টাইম এৰি থৈ দিছোঁ ইয়াতে তো এনেকৈ গাইজ ভিডিঅ'টো ইমানেই টাউনৰ পৰা আহিলোঁ অলপ বহুতেই বেছি ভাগৰ লাগিল মানে তো মানে বৰষুণত ভিজিও চৰ্দি লাগিলে জ্বৰ লাগিলে গাটো বহুতেই বেয়া লাগি আছিল তো সেইকাৰণে শুলোঁ অলপ টাইম এইমাত্ৰ উঠিছোঁ উঠি পেলাই গাইজ ভিডিঅ'টো ইমানো মানে যিমানখিনি দেখাব পাৰোঁ সেইখিনি দেখুৱালোঁ তো ইমানো বেছি দেখুৱাব নোৱাৰিলোঁ তো গাইজ ছাপোৰ্ট কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে এনেকুৱাই নতুন ভিডিঅ'বোৰ পাই থাকা থেংক ইউ